সকলোলৈকে শুভেচ্ছা জনালোঁ। আগতে আমি মেজি চাওদাং পথাৰ আমাৰ ভেলাঘৰত আমি উপস্থিত হৈ আছোঁ এতিয়া। জেচমিন কিবা এটা কোৱা তুমি? মাঘৰ বিহুৰ শুভেচ্ছা থাকিল আৰু আজি আহিলে মানে আপোনালোক ভাল লাগিছে আৰু এইফালে তোমালোকৰ আগতীয়া প্ৰস্তুতি আমাৰ ভাল লাগিছে। তামোল পাণ মেজি আৰু দিহানামৰ প্ৰতিযোগিতা হৈ আছে। ভেলাঘৰ সজা ভাল লাগিছে তোমালোকৰ এইফালে এয়া এইফালে ভেলাঘৰটো চাওঁগৈ যোৱা এয়া আমাৰ ভেলাঘৰ। ভেলাঘৰত সোমাইছোঁ আৰু ভেলাঘৰ চাবলৈ আহিছে এইফালে ভেলাঘৰ অতীতৰ গৰু গাড়ী চকা দেখুৱাইছে। ধুনীয়া দেখিছে। গতিকে আমাৰ ইয়াত শিৱসাগৰৰ আমাৰ ঐতিহ্য শিৱদৌল জয়দৌল আমাৰ ভেলাঘৰ আমি সোমাইছোঁ আৰু এয়া খানা এয়া এইফালে খানা খাব লাগিব আৰু তাৰপিছত এইফালে বেকগ্ৰাউণ্ড এয়া আমি একদম ভেলাঘৰ পাছফালে ৰৈ আছোঁ আমি ভাল লাগিছে। ভেলাঘৰ পাছফালে কণ কণ মইনা মাইনীসকল আছে। সকলোফালে ৰান্ধনীসকলে খানা বনাই আছে। খানা বনোৱা আমাৰ কণ কণ মইনা মাইনী আৰু সকলোৱে খানা খাবলৈ আহিব। বঢ়িয়া একদম হাঁহ মাংস গাহৰি মুৰ্গী মাছ আৰু কণী চব আছে আৰু আপোনালোকে মুঠতে তৃপ্তিৰে এসাঁজ খাবলৈ আহিব। বাই বাই। তাৰপিছত এইফালে এয়া একদম বহুত দিনৰ মূৰত লগ পালোঁ ন ষ্টুডেণ্ট একদম নামটো কৈ দিয়া কি পঢ়ি আছা কৈ দিয়া ডিগ্ৰী পঢ়ি আছোঁ। ডিগ্ৰী তাৰপিছত কৈ দিয়া আৰু কি মেজৰ লৈছা? ইমান ডিটেইলছ নিদিওঁ। লাষ্ট কৈছে ফিজিক্সত মেজৰ লৈ পঢ়ি আছে ডিয়াৰ কলেজত পঢ়ি আছে হয়নে? ফিজিক্সত মেজৰ লৈ MSc কৰিব তাৰপিছত PhD কৰিব হয়নে? ভালকৈ পঢ়িবা। প্ৰথমতে পদাৰ্থ হেৰি চাই লৈছোঁ।